কাউন্সিল চলি আছে এইখনক লৈ আপোনালোক সন্তুষ্ট হয়নে? নহয় নহয় নহয়। বাহিৰত ব্যাপক প্ৰচাৰ। মই যেতিয়া গুৱাহাটীত আছিলোঁ বা চাৰিওফালে ঘূৰি ফুৰোঁ, মানে ব্যাপক ৰূপত প্ৰচাৰ কৰি থাকে যেনে তুলিৰাম ৰঙৰ নেতৃত্বত গোটেই কাৰ্বি আংলং সাংঘাতিক ধৰণে ভাল হৈ গৈছে। মই আহি এবাৰ চাই দেখিলোঁ, মানে মোৰ নিজৰ বাইদেউ থাকে ধৰমনলা চন্দ্ৰ সিং তেৰং স্কুলখনৰ পিছফালে ঘৰ মোৰ নিজৰ বাইদেউ। ধৰমনলাৰ ৰাস্তাটোত কালি যেতিয়া গৈছোঁ, সেই ৰাস্তাটোততো মানুহ যাব নোৱাৰি ভাই। ধৰমনলাটো ডিফু টাউনৰ ৱাৰ্ড নম্বৰ 3। যদি ডিফু টাউনৰ ৱাৰ্ড নম্বৰ 3 যদি গাড়ী চলাব নোৱাৰি, তেতিয়াহ'লে পশ্চিম কাৰ্বি আংলঙত কি হৈ আছে জানিবলৈ আৰু বেলেগ কিবা আমলেনত কি হৈ আছে এইটো কথা জানিবলৈ আৰু বেলেগ কিবা লাগে নেকি? হয়নে নহয়? তো এইটোৰ পৰা প্ৰমাণিত হয় যে বিজেপি দলে যিমান ডাঙৰকৈ ঢোলটো বজাইছে, এই ঢোলটো ফুটা হ'ল। হয়নে হয়নে নহয় বাৰু? শদিয়া ৰাইজ যেতিয়া কাৰ্বি আংলঙলৈ আহিলোঁ, ডিফুলৈ কালি যেতিয়া আহিলোঁ, ডিফুত যেতিয়া মানুহৰ লগত কথা পাতি আছোঁ, কালি বজাৰলৈ গৈছিলোঁ, বজাৰখন চেণ্ট্ৰেল মাৰ্কেট, য'ত কাৰ্বি মহিলাবিলাকে পাচলি বিক্ৰী কৰে। আপোনালোকে চবেই চিনি পায় নহয় জানো? মই মানে সদায় ইয়ালৈ আহোঁ। মই বাইদেউৰ কাৰণে যেতিয়াই আহোঁ তেতিয়াহ'লে বজাৰলৈ আহোঁ। বজাৰৰ পৰা সদায় হিদল মাছ লৈ যাওঁ আৰু বেঙেনাৰ লগত সদায় ভাজি খাওঁ। এইটো আগৰ পৰা। এবাৰতো এনেকৈ হিদল মাছ খাই মই ৰাতি পুৰা বমি কৰি গৈছোঁ, বহুত খাই দিলোঁ। মানে ডিফুলৈ আহিলে হিদল মাছ খোৱাটো মোৰ নিয়ম। কালিও মই বজাৰখনৰ মূৰ কৰি মই বিক্ৰমহঁতক ক'লোঁ, যেন কাঠাৰদাকে ধৰি চবকে ক'লোঁ যে মই বজাৰখন চাবলৈ যাওঁ। বহুত দিন বজাৰখন চোৱা নাই, 6 বছৰমান হৈ গ'ল এই বজাৰখন দেখা নাই। বজাৰখন চাবলৈ আহি বজাৰত বজাৰ কৰি আছোঁ, কৰি থাকোঁতে মহিলাবিলাকে মোক কাৰ্বি ভাষাত কিবা এটা কৈ আছে, মই বুজি পোৱা নাই। মোক কাঠাৰদাই কৈছে, কি কৈছে বুজি পাইছে নাই? মই বোলো বুজা নাই। কৈছে এই ওপৰৰ পৰা বজাৰখনত পানী পৰে বুলি কৈ আছে, আপোনাক কিবা এটা কৰিব দিছে। কাৰ্বি আংলঙৰ ডিফুৰ যিখন চেণ্ট্ৰেল বজাৰ, সেই চেণ্ট্ৰেল বজাৰখনত মহিলাবিলাকে যেতিয়া শাক পাচলি বিক্ৰী কৰি থাকে, তাত যেতিয়া বৰষুণত পানী পৰে, তাৰপিছত যদি হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰঙাঙে কয় বোলে কাৰ্বি আংলঙৰ সাংঘাতিক উন্নতি হৈছে, তেতিয়াহ'লে মই কি বুলি ক'ম বাৰু? হয় নহয়? একদম তুলিৰাম ৰঙা আৰু হিমন্ত বিশ্ব শৰ্মা মিছলীয়া মানুহে মই কাৰ্বি আংলঙলৈ আহি গম পাই গ'ল। একদম মিছলীয়া মানুহ নহয় জানো? বাহিৰত কৈ বোলে একদম আমি ডিফুৰ চেহেৰা বদলাই দিলোঁ। ডিফুৰ চেহেৰা বদলাই দিলে মই নিজে 3 নম্বৰ ৱাৰ্ডলৈ যাওঁতে গাড়ীখনত যাব নোৱাৰি এনেকে গাড়ীখন যেতিয়া বজাৰলৈ গ'লোঁ, বজাৰত যাওঁতে দেখিলোঁ যে গোটেই ওপৰৰ পৰা পানী পৰি আছে। এইটোৱে তেওঁলোকৰ উন্নয়ন, এইটোৱে বিজেপিৰ ভুল নহয় জানো? মানে কাম কমকে কৰে কিন্তু ভুলটো বহুত ডাঙৰকে বজায়। হয় নহয়? মানে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে এনেকুৱা লাগে যে অসমখন আমেৰিকাই হৈ গ'ল নেকি? হয় নহয়? আপোনালোকে যদি নিউজ লাইভ নামৰ চেনেলটো চাই থাকে, হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ চেনেল, সেইটো যদি চাই থাকে তেতিয়া এনেকুৱা লাগে যে গুৱাহাটীখন নিউয়ৰ্ক হৈ গ'ল। হয়নে? মানে ইমান ধুনীয়া কৰি দিছে যে অসমত আৰু কোনো সমস্যা নাই এনেকুৱা লাগে। হয়নে নহয়? আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে এনেকুৱা লাগে যে কাৰ্বি আংলঙৰ ডিফু আৰু কাৰ্বি আংলঙৰ গোটেই পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং গোটেইখন হামৰেড, এই গোটেইখনৰ অৱস্থা ইমান ভাল হৈ গ'ল যে কাৰ্বি মানুহবিলাকে একদম মানে ফূৰ্তিত থাকিব নোৱাৰা অৱস্থাত পৰিব। ইয়ালৈ আহি গম পালোঁ যে আগতে কাৰ্বি মানুহবিলাকে যিকণ উপভোগ কৰি আছিলে, কি উপভোগ কৰি আছিলে? আগতে কাৰ্বি কাউন্সিলখনত 300 ঠিকাদাৰে ঠিকা লৈছিলে। ঠিকা লৈ সৰু সুৰা কাম কৰি মানুহবিলাক চলি আছে। ইয়ালৈ আহি গম পালোঁ যে কাৰ্বি আংলঙত এতিয়া এটা পৰিয়ালে মাত্ৰ ঠিকাদাৰ আছে। হয়নে?
এখনৰ নাম কাছে কনষ্ট্ৰাকশ্যন আৰু আনখনৰ নাম ইংলং এণ্টাৰপ্ৰাইজ। কোন মালিক মই নাজানো, আপোনালোকে নিশ্চয় জানে, হয় নহয়? কাছে কনষ্ট্ৰাকশ্যন। মই যেতিয়া ইয়ালৈ আহি আছিলো, কি চলি আছে গম পোৱা নে নোপোৱা? মই বোলো নাপাওঁ। বোলে কাৰ্বি আংলঙত সাংঘাতিক কাণ্ড চলি আছে। মই বোলো কি চলি আছে? বোলে কাৰ্বি আংলঙত যোৱা সময়খিনিত 100 কোটি টকাৰ ৰাস্তা বনাবলৈ পাইছে। অকল এটা পৰিয়ালে পায় এই বুলি কৈছে। মই ক'ত ওলাইছে? বোলে ইণ্ডিয়ান এক্সপ্ৰেছত ওলাইছে। মোলে নিউজটো পঠিয়াই দিলে। মই নিউজটো পঢ়ি চাই দেখিছো, আৰে কাছে কনষ্ট্ৰাকশ্যনে যোৱা সময়ত আৰু আন কোনো মানুহকে ইয়াতে কাকো ঠিকা কৰিবলৈ নিদিয়ে। হয় নেকি? মই এইটো শুনিবলৈ পালো, বোলে যদি কেএছটি বোলে কোনোবা এখন ট্ৰাকত লিখা আছে, যদি কেএছটি বুলি যদি ট্ৰাকখনত লিখা আছে ডাম্পাৰখনত, তেতিয়াহ'লে তাত পুলিচে বালিও আনিব পাৰে, সেই ডাম্পাৰখনে শিলো আনিব পাৰে, সেই ডাম্পাৰখনে কাঠো আনিব পাৰে। তেওঁলোকৰ কাৰণে সকলো ধৰণৰ বস্তুবিলাক